হেল্ল' এভৰিৱান, মই আজি আপোনালোকক এটা বিশেষ ধৰণৰ বস্তু দেখুৱাবলৈ আচলতে ভিডিঅ'টো কৰিলোঁ। এয়া দেখিছে কপাহ গুটিৰ সৈতে আছে আৰু আমাৰ কপাহ গছৰ পৰা এনেকৈ ছিঙি বস্তাত ভৰাই থোৱা হয়। আপোনালোকে সকলোৱে হয়তো হাতেৰে গুটিবোৰ আঁতৰাই আৰু মই দেখাম আজি আমাৰ ঘৰত কেনেদৰে গুটি আঁতৰোৱা হয়। এয়া দেখিছেনে? এয়া দেউতাই বনাইছে। এই যন্ত্ৰটোৰ নাম নেওথনি বুলি কয় আৰু দেউতাই প্ৰস্তুত কৰি উলিয়াইছে। দেউতাই আচলতে বিভিন্ন ধৰণৰ এনেদৰে বস্তু বনাই থাকে, যিটোৰ সহায়ত যিটো যন্ত্ৰৰ সহায়ত আচলতে কামবিলাক সহজলভ্য হৈ পৰে। এয়া দেউতাই আৰু মোৰ এটা ভাইটিয়ে এনেদৰে কপাহ তাত সুমুৱাই দিছে। মই দেখুৱাম আচলতে কপাহখিনি কেনেদৰে সুমুৱাইছে আৰু কপাহ এফালৰ পৰা সুমুৱাই দিলে এফালে গুটিখিনি বেলেগকৈ সৰি পৰে আৰু কপাহখিনি গুটিৰ পৰা একেবাৰে পৃথক হৈ যায়। মই আপোনালোকক দেখুৱাম কেনেদৰে। এয়া দেখিছে কপাহখিনি সুমুৱাই দিছে, এইটো চাইডৰ পৰা সুমুৱালে আৰু এইফালে সম্পূৰ্ণ কপাহখিনি গুটিৰ পৰা পৃথক হৈ এফালে ওলাই গৈছে। আচলতে প্ৰথম যেতিয়া মই বস্তুটো দেখিছিলোঁ, যন্ত্ৰটো দেখিছিলোঁ, খুবেই আচৰিত হৈছিলোঁ আৰু এতিয়া বাৰু খুবেই পুৰণি। আৰু আপোনালোকে জনাবচোন এই যন্ত্ৰটো দেখি কেনেকুৱা লাগিলে। ধন্যবাদ।